এইসমূহ নিয়মীয়াকৰণ কৰক। खुलुमबाय अल आसामनि गं 10 पलिटेक्निक कलेज आरो गं 2 इंजिनियारिं कलेजनि ग्रेड 4 आव साख्रि मावग्रा मावथिफोरा गावसोरनि मोननांगौ दरमाखौ मोनैनि थाखाय धरना होदों। सिमेन्टाफारि कलेजनिफ्राय मिथिनो मोननाय बायदिब्ला बिथांमोना दिनैसिमबो गावसोरनि मोननांगौ बेथनखौ मोनैया 11 दान जाबाय। बेनिखायनो गावसोरनि मोननांगौ बेथनखौ सम बायदियै मोननांगौनि थाखाय दाबि दैखांदों। আমি সমগ্ৰ অসমতে 2017 চনত প্ৰতিষ্ঠা লাভ কৰা 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজ য'ত আমি স্বচ্ছবৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছোঁ। ইতিমধ্যে আমাৰ 5 বছৰ অতিক্ৰম হৈছে। আমি যোৱাকালিৰ পৰা আমি অনিৰ্দিষ্টকালীন আমি কাৰ্যসূচী কৰিছোঁ, যিহেতু আমি বৰ্তমানলৈকে 11 মাহ দৰমহা পোৱা নাই। তাৰ উপৰিও আমাৰ যিসমূহ পদ আছে পদসমূহৰ কোনো স্থায়ী এটা সমাধান আমাক দিয়া নাই চৰকাৰে। যিহেতু আমাক কৰ্ম তেওঁলোকে নিয়োজিত কৰি প্ৰত্যেক দিনাই পুৱা 8 বজাৰ পৰা পিছবেলা 4 বজালৈকে আমি কৰ্ম কৰিবলগীয়া হয়। তাৰ উপৰিও আমাৰ নাইট ডিউটি আমাৰ কৰিবলগীয়া হয়। যিখিনি এই পলিটেকনিকত যিখিনি কাম কৰিবলগীয়া সকলোখিনি কাম আমাৰ নিয়াৰিকৈ আমি সদায় কৰি গৈ আছোঁ। কিন্তু তৎসত্ত্বেও কিন্তু চৰকাৰে আমাক আজি তাৰিখলৈও কিন্তু আমাৰ পদসমূহ বা আমাৰ দৰমহাৰ ক্ষেত্ৰত তেওঁলোকে ন্যূনতম দৰমহা দি আমাৰ তেওঁলোকে দিছে যদিও বৰ্তমান সময়ত দৰমহা পাবৰ কাৰণে আমি প্ৰত্যেকবাৰে আমি এনেকুৱা ধৰ্মঘট নহ'লে ধৰ্ণা কাৰ্যসূচী নল'লে চৰকাৰে আমাক কোনো এটা আমাৰ ন্যূনতম দৰমহাখিনিও আমাক আদান নকৰে। ঠিক সেইদৰে আমি এইবাৰো আমি 11 মাহ পাৰ হৈ যোৱাৰ পাছতো আমি দৰমহা পোৱা নাই। আপোনালোকে প্ৰত্যেকে জানে যে ল'ৰা ছোৱালীৰ সংসাৰ থকা এজন ঘৰৰ ব্যক্তিয়ে ইয়াত যিহেতু গোটেই দিনটো নিশাটো কৰ্তব্য পালন কৰাৰ পাছতো যদি আমি দৰমহাসমূহ নিয়াৰিকৈ নাপাওঁ, তেতিয়াহ'লে আমাৰ ঘৰ সংসাৰ আমি কেনেকৈ চলাম বা ল'ৰা ছোৱালী আমি কেনেকৈ স্কুলৰ ফিজৰ পৰা আদি কৰি আমি পোহপাল কেনেকৈ দিম, সেইখিনি কথা আপোনালোকৰ থ্ৰুৱেদি আমি অৱগত কৰাব বিচাৰিছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ যে তেওঁলোকে আমাৰ অৱস্থাটো চাই আমি গ্ৰেড 4 মানুহখিনিক যাতে তেওঁলোকে আমাৰ এটা জীৱনৰ এটা নিৰাপত্তা দিয়ক। যিহেতু চৰকাৰে বৰ্তমান সময়ত প্ৰতি বছৰে 1 লাখ নিযুক্তি দিয়াৰ কথা কৈ আছে যদিও কিন্তু আমাক আজি 5 বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু 348গৰাকী ব্যক্তিৰ কিন্তু জীৱন নিৰ্বাহৰ ক্ষেত্ৰত তেওঁলোকে খেলা কৰা যেন আমি অনুভৱ হয়। সেইটোকে আপোনালোকৰ থ্ৰুৱেদি আমি ক'ব বিচাৰিছোঁ যে অসমত যিসমূহ আমাৰ পদ আছে বা আমি কৰ্তব্য কৰি থকা ব্যক্তিসকলক অতি শীঘ্ৰে আমাৰ দৰমহাসমূহ 11 মাহ মোকলাই দিয়ক, লগতে আমাৰ পদসমূহ আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক। এই আমাৰ দাবী। যদি তেওঁলোকে যেতিয়ালৈকে আমাৰ দৰমহাসমূহ মুকলি কৰি নিদিয়ে বা আমাৰ পদসমূহৰ স্থায়ী এটা সমাধান নকৰে, তেতিয়ালৈকে কিন্তু আমি অনিৰ্দিষ্ট কৰ্মবিৰতি আমি পালন কৰি যাম। সদায় এনেকৈ কৰ্মবিৰতিয়ে কৰিব লাগে। কৰ্মবিৰতি কৰিলেহে আমাৰ দৰমহাটো মুকলি কৰি দিয়ে। আৰু আজিয়ে নহয় প্ৰত্যেক হেৰি বছৰতে আমি এনেকৈ কৰিব লাগে। ৰেগুলাৰকৈ আমি দৰমহাটো নাপাওঁ আৰু কি বুলি কয় আমাৰ চলিবলৈ দিগদাৰ হয়, অসুবিধা হয়, ঘৰ পৰিয়াল চলাবলৈ হেৰি হৈ যায়গৈ আৰু গোটেই বছৰটো তেনেকৈ যায়গৈ। আমাৰ দৰমহা পাতি হয় ৰেগুলাৰকৈ নিদিয়ে। পূজা বুলি নাপাওঁ, বিহু বুলি নাপাওঁ, আমি কোনো ক্ষেত্ৰতে আমি নাপাওঁৱে তাৰমানে দৰমহা। আৰু ল'ৰা ছোৱালী হেৰি কৰিবলৈ দিগদাৰ হয়, ঘৰ সংসাৰ চলাবলৈ অসুবিধা হয়। আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে 9টা বজাৰ পৰা আৰু 4টা বজালৈকে আমি ইয়াতে থাকিবলগীয়া হয়। আৰু আমাৰ কাম বন কৰিও আমি একো এটা দৰমহা ৰেগুলাৰকৈ নোপোৱা হৈছোঁ। মানে চৰকাৰলৈ আমাৰ এটাই অনুৰোধ যে আমাৰ দৰমহাটো নিয়মীয়াকৰণ কৰি দিয়ক আৰু বৃদ্ধি কৰক। মাহেকে দৰমহাটো দিয়ক আৰু কি ক'ম আৰু সেইটোৱে।